মিছা আমাৰ দলৰ কাৰ্যকৰ্তা বঢ়িয়া ইলেকশ্যনত জিকিম নে নাই পুৰা জিকিমতো সবে ভোট দিব একদম সব আজি বহুত ফুৰ্তিত আছে হয় নে নহয় মোৰ এতিয়া ইয়াৰ পৰা যাব ইচ্ছা নহব নাযাও থাকি দিও সঁচাকৈ অহাবাৰ আহিলে ইয়াত থাকি দিম মই কাপোৰ কানি লৈ আহিম আজি যে কাপোৰ কানি লৈ অহা নাই আমাৰ আজিৰ সভাত আমাৰ মাজত উপস্থিত মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া জিলা সভাপতি সুনীল বসুমতাৰী ডাঙৰীয়া সঞ্জীৱ তাঁতী ডাঙৰীয়া প্ৰেম টাঙাম ডাঙৰীয়া হিমাংশু বৈশ্য ডাঙৰীয়া শান্তিয়াস কুজুৰ ডাঙৰীয়া দুলেন নায়ক ডাঙৰীয়া বিকন ডেকা ডাঙৰীয়া অজয় হাজৰিকা ডাঙৰীয়া অশোক মাহাতো ডাঙৰীয়া ধ্ৰুৱজ্যোতি শৰ্মা ডাঙৰীয়া উপস্থিত ৰাইজ আই মাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল পোনপ্ৰথমে মই আজি ইয়াত উপস্থিত সকলো ৰাইজকে মোৰ নমস্কাৰ জনাইছো মোৰ প্ৰণাম জনাইছো আমাৰ ননৈ চেৰফাং সমষ্টিত আদিবাসী মোৰ ভাই ভনীসকল থাকে বড়ো ভাই ভনীসকল থাকে অসমীয়া ভাষী ভাই ভনীসকল থাকে আমাৰ গোৰ্খা ভাই ভনী থাকে বঙালী ভাষী ভাই ভনী থাকে হিন্দী ভাষী থাকে আৰু আমাৰ সকলো ৰাইজে বিজেপিক ভাল পায় হয় নে নহয় ভাল পায় নে নাপায় বিজেপিক আৰু যোৱাবাৰ আমি এই নিৰ্বাচনত ননৈ চেৰফাঙৰ পৰা 2372টা ভোটত আমি জয়লাভো কৰিছিলোঁ আৰু লোকসভা আৰু বিধানসভা নিৰ্বাচনতো ননৈ চেৰফাঙৰ ৰাইজে সদায় বিজেপি দলক ভোট দি আহিছে তাৰ বাবে মই সকলো ৰাইজক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো শ্ৰদ্ধা ৰাইজ আমাৰ সন্মুখত দুটা ডাঙৰ নিৰ্বাচন আহি আছে এটা নিৰ্বাচন হল বিটিআৰৰ মানে কোকৰাঝাৰত চৰকাৰ কোনে বনাব আৰু এটা নিৰ্বাচন আহি আছে দিছপুৰত আমাৰ দিছপুৰত চৰকাৰ কোনে বনাব তাৰ মানে অহা কেইটামান দিনত প্ৰথমে বিটিআৰ তাৰ পিছত আমি বিধানসভা ইলেকশ্যনত ভোট দিব লাগিব এতিয়া বহুত মানুহে মোক কৈছিলে যে বিটিআৰৰ ইলেকশ্যনত বিজেপিয়ে অকলে খেলিব লাগে পদুমৰ চিনত খেলিব লাগে মই আজি আপোনালোকক ইয়াতে সুধিব আহিছো বিজেপিয়ে পদুমৰ চিনত ইলেকশ্যন খেলিব লাগে নে নালাগে পাক্কা লাগে একদম আজি আমি ননৈ চেৰফাঙত অহাৰ আগতে মই খৈৰাবাৰীত গৈছিলোঁ আৰু ভেৰগাঁৱত গৈছিলোঁ কেইদিনমান আগতে মই ওদালগুৰিত আহিছিলোঁ মুদৈবাৰী হৰিচিঙা আৰু খালিংদুৱাৰ সমষ্টিত ৰাইজৰ লগত মই কথা পাতিছিলোঁ তামুলপুৰত গৈছিলোঁ দৰঙাজুলি নাগৰিজুলি শুক্লাই চেৰফাং তাৰ পিছত মই বাক্সাত গলো মুছলপুৰ মথনগুৰি চিৰাঙত গলো সুবাইজাৰ
আমাৰ থুৰিবাৰী মানস চেৰফাং যোৱাকালি মই কোকৰাঝাৰত গৈছিলোঁ দতমা আৰু আমাৰ ফকিৰাগাম সমষ্টি সবতে মই সুধিছোঁ যে বিজেপিয়ে কাবাৰ লগত ইলেকশ্যন খেলিব লাগে নে অকলে লাগে সব ৰাইজে মোক কৈছে যে অকলে বিজেপিয়ে ইলেকশ্যন খেলিব লাগে ঠিকে কৈছো নে নাই ঠিকে কৈছো নে নাই এইবাৰ বিটিআৰৰ ৰাইজে মনত সিদ্ধান্ত লৈছে যে পদুম ফুলত ইলেকশ্যন হ'ব লাগে আৰু পদুম ফুলৰ চিনত বিজেপি দলে ইলেকশ্যন খেলিব লাগে যোৱা 7 দিনত মই বিটিআৰৰ 15-16টা সমষ্টিত গলো ৰাইজৰ ইমান উৎসাহ ভাবিব নোৱাৰা যোৱাবাৰো মই বিটিআৰ ইলেকশ্যনত আহিছিলোঁ আজি যোৱাবাৰতকৈ 3 গুণ ৰাইজৰ মাজত উৎসাহ ৰাইজৰ মাজত উপস্থিতি মই আগতেও ননৈ চেৰফাঙত আহিছোঁ কিন্তু ইমান ৰাইজ কেতিয়াও বিজেপিৰ মিটিঙত ওলাই অহা নাছিল এইবাৰ মোক এজন জাৰ্নেলিষ্টে সুধিলে স্যাৰ বিজেপিৰ বতাহ বলিছে নেকি মই বোলো বতাহ বৰা নাই সুনামি আহি আছে এইবাৰ বিজেপিৰ সুনামি আহি আছে কিহৰ কাৰণে যোৱা 5 বছৰত ৰাইজে বিজেপিৰ চৰকাৰ দেখিলে দিছপুৰত বিজেপিৰ চৰকাৰ হল আৰু আমাৰ মোদী ডাঙৰীয়াই বিটিআৰ চুক্তি কৰিলে মই মুখ্যমন্ত্ৰী হলো মোক মোদী ডাঙৰীয়াই সিএম হোৱাৰ পিছত তেতিয়া কোভিড চলি আছিলে মই মোদী ডাঙৰীয়াক গৈ লগ কৰিলো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মোক ক'লে যে হিমন্ত অসমখন ধুনীয়া হৈছে শান্তিপূৰ্ণ হৈছে কিন্তু বিটিআৰ খনত আৰু মানুহ মৰিব নালাগে বিটিআৰ শান্তিত থাকিব লাগে কাৰণ মোদী ডাঙৰীয়াই জানিছিল যে বিটিআৰত 4,000 মানুহৰ মৃত্যু হৈছিলে গোষ্ঠীগত সংঘৰ্ষ হৈছিলে গুলিকাণ্ড বোমা বিস্ফোৰণ বিটিআৰৰ পৰিস্থিতি অশান্ত আছিলে মই মোদী ডাঙৰীয়াক কথা দিছিলোঁ যে মোদী ডাঙৰীয়া বিটিআৰত আমি শান্তি আনিম তেতিয়া মই নাজানিছিলোঁ পাৰিম নে নোৱাৰিম কিন্তু মুখেদি ক'ব লাগে কৈ দিলোঁ কিন্তু আজি 5 বছৰ হৈ গ'ল মই আপোনালোকক ক'ব পাৰো মই যেতিয়াৰ পৰা মুখ্যমন্ত্ৰী হৈছোঁ বিটিআৰত এজনো মানুহ মৰিবলগীয়া হোৱা নাই এটাও গুলিকাণ্ড হোৱা নাই এটাও বোমা বিস্ফোৰণ হোৱা নাই আজি বিটিআৰ শান্তিৰ বিটিআৰ এই বিটিআৰত সকলো জনগোষ্ঠীৰ ৰাইজ আজি একেলগে আছে ৰাস্তা ঘাট স্কুল কলেজ আজি আমি বিটিআৰৰ ৰাইজক আগুৱাই লৈ যাবৰ বাবে চেষ্টা কৰিছো আৰু বিটিআৰ আজি শান্তিত পৰিণত হৈছে আজি আমাৰ মিটিঙত মই দেখিছো বহুত বয়োজ্যেষ্ঠ মানুহ মিটিঙত বহি আছে আপোনালোকে মনত পেলাওক 10 বছৰ আগতে বিটিআৰত ইলেকশ্যন নহৈছিলে মটৰচাইকেলত আহিব বন্দুক লৈ অমুক চিনত ভোট দিবি দেই বাস আৰু বেলেগ কথা একো নাই ভোট শেষ কিন্তু আজি বিটিআৰত বন্দুক লৈ ভোট খুজিব নোৱাৰে নমস্কাৰ কৰি ৰাইজক ভোট খুজিব লাগিব হয়নে নহয় আজি নমস্কাৰ কৰিব ৰাইজ ভোট দিয়ক ৰাস্তা বনাই দিম স্কুল বনাই দিম অৰুণোদয় দিম তেতিয়া ৰাইজে ভোট দিব
এইটো এতিয়া নাই আৰু এইটো গৈ এইটো হৈ গল হয় না নহয় আজি বিটিআৰত অস্ত্ৰৰ জনজননী নহয় ইয়াত নমস্কাৰ প্ৰণামত এতিয়া ভোট হ'ব তাৰ মানে আমি আপোনালোকক শান্তি দিলো আমি আপোনালোকক গণতান্ত্ৰিক অধিকাৰ দিলো এতিয়া আমাৰ আৰু কাম আছে কাম পুৰা হোৱা নাই কাৰণ বিটিআৰত কৰিবলগীয়া কাম এতিয়াও বহুত আছে আমাৰ বিটিআৰত হিন্দু মুছলমান খ্ৰীষ্টিয়ান নেপালী অসমীয়া বঙালী হিন্দী ভাষী আদিবাসী আমাৰ গোটেই মানুহ আছে কিন্তু আমি এটা কথা বুজিব লাগিব ইয়াত বড়ো ৰাভা খৰণীয়া কছাৰী বৰ্মন কছাৰী আমি সকলো আছো কিন্তু এটা কথা বুজিব লাগিব যে আমাৰ কিছুমান মানুহে আজিও বিটিআৰত আমাৰ মাটিৰ অধিকাৰ নাই আমাৰ এটাই কথা যি মানুহ বিটিআৰত জন্মিছে আৰু এই বিটিআৰতে মৰিব তেওঁলোক ক'ত যাব যদি ইয়াতে মই মাটি কিনিব নোৱাৰো ইয়াতে মোৰ মাটি মই লৰাক দিব নোৱাৰো ছোৱালীক দিব নোৱাৰো মোৰ ইয়াত মই কেনেকে কম বিটিআৰখন মোৰ বুলি সেই কাৰণে মই সকলো মিটিঙত কৈছো মোৰ দায়িত্ব যে বিটিআৰত ভৱিষ্যতে কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক নাথাকিব সকলো প্ৰথম শ্ৰেণীৰ নাগৰিক বিটিআৰত হ'ব লাগিব চাকৰি সকলোৱে পাব লাগিব স্কুলত এডমিশন সকলোৱে পাব লাগিব কলেজত এডমিশন সকলোৱে পাব লাগিব অৰুণোদয় সকলোৱে পাব লাগিব ভিচিডিসি বৰালি মাছটো থাকিলে নহব ঠিক কৈছো নে নাই চৰকাৰে আঁচনি পঠায় আঁচনি ৰাইজৰ পেটত কম যায় ভিচিডিসিৰ পেটত বেছি যায় ঠিক কৈছো নে নাই মইতো বুজি নাপাওঁ অসমততো ভিচিডিসি নাই ইয়াতে আহি কয় স্যাৰ ভিচিডিসিয়ে ফৰ্ম দিয়া নাই ভিচিডিসিয়ে অৰুণোদয় দিয়া নাই ঘৰ দিয়া নাই আৰে মোদীয়ে টকা পঠায় আকৌ মাজত কেনেকে বৰালি মাছ ওলাব অৰুণোদয় টকা মই দিওঁ বৰালি মাছে কেনেকে টকা খাব নিয়ম বদলিব লাগে নে নাই সকলো মানুহে অৰুণোদয় পাব লাগে নে নাই সকলো মানুহে ঘৰ পাব লাগে নে নাই বৰালি মাছ নোহোৱা হ'ব লাগে নে নাই ভিচিডিসিৰ পাৱাৰ থাকিব লাগে নে ৰাইজৰ পাৱাৰ থাকিব লাগে ৰাইজৰ পাৱাৰ থাকিব লাগে নে ভিচিডিসিৰ পাৱাৰ থাকিব লাগে সেই কাৰণে এইবাৰ ইলেকশ্যনত মোৰ এটাই কথা সকলো যি মানুহে 2003 চনৰ আগৰ পৰাই বিটিচিত বাস কৰে মাটিৰ অধিকাৰ পাব লাগিব প্ৰধানমন্ত্ৰীৰ ঘৰ গৰীব দুখীয়াই পাব লাগিব অৰুণোদয় মোৰ মাসকলে পাব লাগিব আৰু এই বিটিআৰত কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক থাকিব নোৱাৰিব সকলো প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব লাগিব এই কাম কোনে কৰিব পাৰিব এই কাম অকল বিজেপিয়ে কৰিব পাৰিব আৰু আন কোনো দলে কৰিব নোৱাৰে ইউপিপিএল মোৰ লগত বেয়া নহয় মই ইউপিপিএলক ক'ব পাৰিলোহেঁতেন যে তুমি 30টা সিটত ইলেকশ্যন খেলা মোক 10টা সিট দিয়া হাগ্ৰামা মহিলাৰিক মই ক'ব পাৰিলোহেঁতেন যে তুমি 30টা সিট লোৱা মোক 10টা সিট দিয়া মই মুখ্যমন্ত্ৰী হম তুমি মোক সাপোর্ট দিবা জামেলা খতম কিন্তু মই যদি মুখ্যমন্ত্ৰী হওঁ আৰু ননৈ চেৰফাঙত মানুহে যদি
অৰুণোদয় নাপায়, ঘৰ নাপায়, মাটি নাপায়, মই মুখ্যমন্ত্ৰী হৈ থাকি কি লাভ পাম? মইতো একো লাভ নাপাওঁ। সেইকাৰণে এইবাৰ মই কৈছো, BPF-ও মোৰ শত্ৰু নহয়, UPPL-ও মোৰ শত্ৰু নহয়, কিন্তু একলা চলক আৰু পদুমত ভোট দিয়ক। পদুমৰ চৰকাৰ হ'ব আৰু ৰাইজৰ উন্নতিৰ কাৰণে আমাৰ সকলোৱে মিলি কাম কৰিব। সেইবাবে ৰাইজক মই অনুৰোধ কৰিম, এইবাৰ আপোনালোক একত্ৰিত হওক, জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে বিজেপি দলক ভোট দিয়ক। কেণ্ডিডেট যোন হ'ব, কিন্তু অৰ্জুনে যেনেকে চৰাইটোকে চাই আছিলে তেনেকে আমি পদুমত চাই থাকিব লাগিব। কাগজত পদুম পাম আৰু পদুমতে আমি ভোট দিম, হ'ব? পাক্কা? আৰু পদুমত ভোট দিলে আমাৰ কোকৰাঝাৰত ভেটি সুদৃঢ় হলে আমি কেতিয়াও কোনো মানুহে দ্বিতীয় শ্ৰেণীৰ বুলি ভাবিব নোৱাৰিব। সকলোৱে এই বিটিআৰখন নিজৰ বুলি আদৰি ল'ব। আজি অলপ আগতে মই ভেৰগাঁৱত গৈছিলোঁ। মানুহ অলপমান ৰাস্তাটো আছিলে, মই মানুহৰ মাজত সোমালো। ৰাইজে ল'ৰাবিলাকে মোক কয়, দাদা পুলিচৰ ৰিজাল্ট কেতিয়া দিব? কামাণ্ডো পোষ্ট ওলাবনে নাই? তেতিয়া মই ভাবিলো যে ইমান উৎসাহ আছে। মই তেতিয়া সুধিলো যে বাবা তুমি চাকৰি পাবা বুলি কি গ্যাৰেণ্টি আছে? যে মামা মই পাও নাপাও, কিন্তু দুখীয়া মানুহে পাব, এইটো গ্যাৰেণ্টি আছে। কাৰণ দিছপুৰৰ চাকৰিত কোনেও টকা নাখায়, কিন্তু দিছপুৰৰ চাকৰিত টকা নাখালে নহব, কোকৰাঝাৰৰ চাকৰিটো কোনেও টকা খাব নোৱাৰিব। তেতিয়াহে আমাৰ বিটিআৰৰ জীৱনলৈ পৰিৱৰ্তন আহিব। আজি অসমত যেনেকে মই টকা নোখোৱাকৈ চৰকাৰী চাকৰি হাজাৰ হাজাৰ ল'ৰা ছোৱালীক দিছো, তেনেকে আমি আমাৰ বিটিআৰৰ ল'ৰা ছোৱালীকো আমি ন্যায় দিব লাগিব। আৰু যেতিয়া আমি বিটিআৰৰ ল'ৰা ছোৱালীক ন্যায় দিব পাৰিম, ল'ৰা ছোৱালীয়ে মনতে ভাবিব যে ময়ো বিটিআৰৰ এজন গৌৰৱী নাগৰিক। সেই পৰিৱেশ আমি আনিব লাগিব। আজি আমি অৰুণোদয় আঁচনি দিছো, 1250 টকা মাহত মহিলাসকলে পাব। গেছৰ চিলিণ্ডাৰৰ কাৰণে আমি আৰু 250 টকা দিম। তাৰ মানে অৰুণোদয় মহিলাই 1250 টকা একাউণ্টত পাব। গেছৰ চিলিণ্ডাৰ কিনিলে আৰু 250 টকা বেংকৰ একাউণ্টত পাব। তাৰ মানে 1500 টকা হ'ব। কিন্তু মোক খৈৰাবাৰীত কৈছে যে মামা আমি ফৰ্মে পোৱা নাই অৰুণোদয়। তেনেকে হলেতো নহব। সেইবাবে মই আজি আপোনালোকক কৈছো, লাগিলে 20,000 অৰুণোদয় ওদালগুৰি জিলাত বেছিকৈ দিম, কিন্তু সকলো দুখীয়া মানুহে অৰুণোদয় আঁচনি এইবাৰ পাব লাগিব। আৰু তাৰ কাৰণে মই ব্যৱস্থা ল'ম। ননৈ চেৰফাঙত 7খন চাহ বাগিচা আছে। 7খন আছে নহয়? 7খন চাহ বাগিচাৰ সকলোৱে এটিকলি দুটিপাত আঁচনি পাব লাগিব। ছোৱালীয়ে নিযুত মইনাৰ আঁচনি পাব লাগিব। আৰু মহিলাসকলে মহিলা উদ্যমিতাৰ 10,000 টকা পাব লাগিব। লাগিবনে নাই? এতিয়া এই কাম আমি কেতিয়া কৰিব পাৰিম? যেতিয়া আমাৰ অসমৰ আন অঞ্চলৰ দৰে আমি বিটিআৰকো শক্তিশালী কৰিব পাৰিম। কেইদিনমান আগতে
মই ওদালগুৰিত আহিছিলোঁ ডিসি অফিসত মোক ডিসিয়ে কলে যে স্যার আপুনি কিয় আহিব লাগে আমিয়ে গলোহেঁতেন মই বোলো নহয় ওদালগুৰিত সকলো ৰাইজে চৰকাৰৰ যাতে আঁচনি পায় এইবাৰ মই নিজে আহিম বহি ল'ম আৰু নিশ্চিত কৰিম যে আমাৰ ৰাইজে সকলোৱে এইবাৰ অন্তত বুজি পাব যে চৰকাৰ আমাৰ আৰু আমি সকলোৱে সমান অধিকাৰ পাম এই কামখিনি এইবাৰ আমি কৰি দিব লাগিব আৰু সেই কাৰণে মই বিটিআৰত সব কাম বাদ দি সকলো সমষ্টিত আহিছো আকৌ আহিম বিটিআৰত অহা কালিও মই তামুলপুৰ যাম পৰখি আকৌ বাক্সাত যাম একেদিন মই একো কাম কৰা নাই খালি বিটিআৰত আহিছো ৰাইজক এটাই কথা কৈছো যে ৰাইজ বিজেপিক ভোট দিম আমি সকলোৰে লগত মিলি চলিম বিটিআৰত কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক নাথাকিব সকলো প্ৰথম শ্ৰেণীৰ নাগৰিক হিচাপে আমি এই বিটিআৰত থাকিব পাব লাগিব এইটোৱে হৈছে বিজেপিৰ দায়িত্ব আৰু বিজেপিৰ কৰ্তব্য শ্ৰদ্ধা ৰাইজ আপোনালোকে এইবাৰ সকলোৱে ইলেকশ্যনত বিজেপিক জিকাই দিয়ক বিজেপিয়ে বিটিএডিত শান্তি আনিলে বিজেপিয়ে গণতন্ত্ৰক উভতাই আনিলে এতিয়া আমাৰ দায়িত্ব হল আমাৰ বিটিআৰত সকলো ভাষা ভাষী জাতি জনগোষ্ঠীৰ লোকক আমি একত্ৰিত কৰি এই বিটিআৰখনক আগুৱাই লৈ যোৱাৰ আৰু সেই কাৰণে এইবাৰ ইলেকশ্যনত মই নিজে আমাৰ মন্ত্ৰীসকলে কাৰ্যকৰ্তাসকলে যিমান পাৰে সকলোৱে কষ্ট কৰিছে যাতে আমি বিজেপি দলক বিজয়ী কৰিব পাৰো আৰু বিটিআৰৰ ৰাইজৰ সকলো সমস্যা আমি সমাধান কৰিব পাৰো শ্ৰদ্ধা ৰাইজ মই বিশ্বাস কৰো এইবাৰ ৰাইজৰ যিমান উৎসাহ যি ধৰণে ৰাইজ ওলাই আহিছে এইবাৰ ইয়াত ৰিজাল্ট বিজেপিয়ে আটাইতকৈ বেছি সিট পাব তাত মোৰ কোনো সন্দেহ নাই ঠিক কৈছো নে নাই মই এতিয়া মই মাত্ৰ আপোনালোকক অনুৰোধ কৰিম যাতে সকলোৱে শান্তিৰে সমন্বয় ভাৱেৰে এই কেইটা দিন আমি সুন্দৰভাৱে আমাৰ সমাজখনক পৰিচালনা কৰিব লাগে যাতে আমি এই বিটিআৰৰ নিৰ্বাচনত এটা সুন্দৰ ফল আমি দেখুৱাব পাৰো শ্ৰদ্ধা ৰাইজ মই ননৈ চেৰফাঙত অহাৰ আগতে আমাৰ পাৰ্টিক কৈছিলো যে আমাৰ কি কি ডাঙৰ সমস্যা আছে তেতিয়া তেওঁলোকে মোক কৈছিলে যে কলসি নদীৰ ওপৰত এখন আমাক দলং লাগে হয় নেকি কথাটো লাগে সঁচাই লাগে তাৰ পিছত তেওঁলোকে মোক কৈছিলে যে ঘগৰা আৰ্মি ব্ৰিগেডৰ সন্মুখৰ ৰাস্তাটো ধুনীয়াকৈ বনাই দিব লাগে তাৰ পিছত তেওঁলোকে মোক কৈছিলে মঙ্গলদৈ ভুটিয়াচাং ৰোড এমবি ৰোড ডাঙৰ কৰি বনাই দিব লাগে হয় নে নহয় হয় ইয়াৰ পিছত তেওঁলোকে মোক কৈছিলে যে শুক্লাই নদী আৰু কালা নদীৰ ওপৰত বদলাপাৰা আৰু আন অঞ্চলক সামৰি
দলং বনাই দিব লাগে হয় নেকি লাগে শুক্লাই আৰু কালা নদীৰ ওপৰত হয় নে নহয় ঠিক আছে মইনাগুৰিত এটা মিনি পিএইচসি লাগে আৰু গেৰুৱাজাৰত এখন হস্পিটাল লাগে লাগে ওৰাংগাজুলি খেলপথাৰ য'ত এতিয়া আমাৰ মিটিং হৈ আছে ইয়াত এখন মিনি ষ্টেডিয়াম বনাই দিব লাগে ঠিকে কৈছে তাৰ পিছত ৰাইজে মোক কৈছিলে যে হাতীগড় হাইস্কুলখন ভাল বিল্ডিংও বনাই দিব লাগে হায়াৰ সেকেন্ডাৰীও কৰি দিব লাগে হয় নেকি তাৰ পিছত ৰাইজে মোক কৈছিলে যে সমৰাং নদীত যি গৰাখহনীয়া হৈ আছে তাত প্ৰটেকশ্যনৰ স্কিম কৰিব লাগে লাগে তাৰ পিছত জগন্নাথ কমিউনিটি হল আমাৰ ভুটিয়াচাং আৰু মাজুলী চাহ বাগিচাত বনাব লাগে সমৰাং যি ভূটানৰ কাষত ইন্টাৰনেশ্যনেল ট্ৰেড চেণ্টাৰ বনাব লাগে আৰু হাতীগড়ত আমি এটা ইনডোৰ ষ্টেডিয়াম বনাব লাগে আৰু জনতা হাইস্কুলত প্ৰাদেশিকৰণ কৰিব লাগে ঠিকে লিখিছে আৰু কিবা বাদ থাকি গল নেকি কলেজো লাগিব তই পঢ়িবিতো ষ্টুডেন্ট ওলাব না নাই কলেজ পাতিলে হা হা নিযুত মইনা কি হল মা 5th সেমতো লাগে আচ্ছা এতিয়াতো 3rd সেমে পাই আছে গতিকে 5th সেমতো দিব লাগে না আচ্ছা এইটো এটা দাবী মোক সবে কৰি আছে ৰখ মই চাই লওঁ এখিনি মই কৰি দিব লাগে হয় না নহয় ঠিক আছে মই যেতিয়া ইলেকশনৰ সময়ত মিটিংত আহিম তেতিয়ালৈকে মই ইঞ্জিনিয়াৰ পঠাই সব ৰেডি কৰি থৈ দিম কোনটো কাম কেতিয়া হ'ব মই ধুনিয়াকৈ কৈ থৈ যাম হ'ব সকলোখিনি কাম হৈ যাব ননৈ চেৰফাঙৰ সমস্যা আমি সমাধান কৰি দিম ঠিক আছে পাক্কা বিজেপি জিকিব নাই লগত বিজেপিটোক পাহৰিব নালাগে হয় নহয় বিজেপিটো কিন্তু জিকিবই লাগিব পাক্কা জিকিব সেইটো মেইন কাম অহাবাৰ আহিলে ৰাতি থাকিব লাগিব নেকি ঐ ভণ্টিহঁত লাগিব খানা টানা খোৱাবি আকৌ যেতিয়া থাকিব আহিম তেতিয়া খানা টানাই নবনাবি বনাবি ঠিক আছে তহঁত দুগৰাকীকে দায়িত্ব দি থৈ গলো হ'ব তহঁতে জেগাটো আহিব লাগিব চেল পিঠা বনিব হা কি কি আচ্ছা কি কৰিব লাগিব তাতে মই আহিব লাগিব বঢ়িয়া সবত আহি যাম ঠিক আছে কিন্তু বিজেপি জিকিব নাই সেইটো মেইন কথা এইবাৰ আমি বিটিআৰত বিজেপিক শক্তিশালী কৰিব লাগিব আৰু বিটিআৰৰ উন্নতিৰ কাৰণে বিজেপিক আমি সকলোৱে ননৈ চেৰফাঙৰ পৰা বিজয়ী কৰিব লাগিব ঠিক আছে মই ইলেকশনৰ সময়ত আকৌ আহিম আজি ইয়াত মই আহি আপোনালোকক সুধি গলো যে বিজেপিৰ টিকেট দিম নে নাই আপোনালোকে কলে দিব জিকিম নে নাই আপোনালোকে কলে জিকিব যেতিয়া আমি ক্যান্ডিডেট হম ইলেকশন সেপ্টেম্বৰত হ'ব দুৰ্গা পূজাৰ আগতে ইলেকশন হৈ যাব ইলেকশনৰ আগে আগে মই আকৌ এবাৰ ননৈ চেৰফাঙত আহি আপোনালোকক মাত কথা দি থৈ যাম হ'ব ঠিক আছে বৰষুণ দিব পাৰে অলপ খৰাং বতৰ হৈ আছিল কৃষকসকল কষ্টত আছিলে বৰষুণ অলপ দিয়া আৰম্ভ কৰিছে যদি খৰাং বতৰ হয় আমি কৃষকক সহায় কৰিম কিন্তু ভগৱানক প্ৰাৰ্থনা কৰিছো যাতে বৰষুণ আহে খৰাং বতৰ নোহোৱা হৈ যায় ঠিক আছে এইখিনিকে কৈ সকলোকে মোৰ নমস্কাৰ আৰু প্ৰণাম জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো মোৰ লগত সকলোৱে একেলগে ক'ব ভাৰত মাতা কি
भारत माता के नरेंद्र मोदी नरेंद्र मोदी जेपी नड्डा अमित शाह ननाई शेरफांगৰ কাৰ্যকৰ্তা ননাই शेरफांगৰ কাৰ্যকৰ্তা ননাই शेरफांगৰ যুৱ বাহিনী ননাই शेरफांगৰ যুৱ বাহিনী ননাই शेरफांगৰ মহিলা কাৰ্যকৰ্তা ননাই शेरफांगৰ মহিলা কাৰ্যকৰ্তা বন্দে বন্দে बहुत बहुत धन्यवाद হিমন্ত বিশ্ব শৰ্মা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সকলোকে থিয় হৈ হাততালি বজাই তেখেতক ধন্যবাদ জনাবলৈ আমি অনুৰোধ জনাইছো।